গল্প অনাধিকাৰ প্ৰৱেশ গল্পকাৰ প্ৰশান্ত কটকী গল্প পাঠ কৰিছোঁ মই প্ৰস্তুতি পৰাশৰে দুৱাৰখন খুলি ৰূপাই নৱজিৎ চলিহাক দেখা পোৱাৰ লগে লগে এক অদ্ভুত শিহৰণত জিকাৰ খাই উঠিল। এই ৰাতিখন চলিহা আকৌ কিয় আহিছে? ভয়ে তাইৰ কণ্ঠস্বৰ চেপি ধৰিলে। বিস্ময় ভৰা চাউনিত এটি প্ৰশ্ন, হাকো আপুনি? চলিহাই কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদি মাথো তাইৰ গাৰ কাষি দিয়ে ভিতৰ সোমাই আহিল। হাতত খুলি লৈ অহা জেকেট চোলাটো টেবুলৰ ওপৰলৈ দলিয়াই দি সন্মুখত থকা চকীখন তেওঁৰ নিজৰ ওচৰলৈ টানি আনিলে। তাৰপিছত জেপৰ পৰা উলিয়াই ল'লে এটা চিগাৰেট। বাহিৰে ভিতৰে বিৰাজ কৰিছে নিশাৰ নীৰৱতা। এই নীৰৱতাই ৰূপাৰ চকুলৈ কঢ়িয়াই আনিছে ভয়, মনলৈ শংকা। ডাঙৰি কঢ়িওৱা বিৰিয়া পাতৰ দৰে ভিৰ লৈছে চকুৰ চেলাউৰি। অন্তুটি কঁপি উঠিছে নাকৰ পাহি। ৰূপাই আজি নৱজিৎ চলিহাৰ মাজনিশাৰ এনেধৰণৰ আগমনৰ সম্পৰ্কে একো ভাবিব পৰা নাই, বুজিবও পৰা নাই। আচলতে মানুহজনৰ হৈছে কি? আনহাতে ৰূপাই ভয়ত কান্দি দিব খুজিছে, কিন্তু কান্দিব পৰা নাই। অৱশ্যে তাই আজি কান্দিব নোৱাৰাটো স্বাভাৱিক। জীৱনত প্ৰথমবাৰৰ কাৰণে শ্বুটিঙলৈ ওলাই গৈ কেমেৰাৰ সন্মুখত ৰাজপথত ঢকিয়াই তাই দিনৰ দিনটো কান্দিব লগা হৈছিল। কিন্তু প্ৰতিবাৰ কান্দোনতে পৰিচালক তথা প্ৰযোজক অভিনৱ বৰুৱাই বিৰক্তিত চিঞৰি আছিল এটাই শব্দ, কাট 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 কাট। সম্ভৱতঃ ৰূপাৰ অভিনয়ত তেওঁ সন্তুষ্ট হোৱা নাছিল। অথচ সেই কান্দোনৰ মাজতো ৰূপাই পাইছিল এক বিৰল আনন্দ, গ্লেমাৰৰ আনন্দ। কিন্তু চলিহাৰ এনে অবাঞ্ছিত উপস্থিতিত অথচ তাই এতিয়া কান্দিব খুজিও কান্দিব পৰা নাই। চকুৰ পতা হৈ পৰিছে একোখন ব্লটিং পেপাৰ। মাথো তাইৰ মনৰ ভিতৰত দোলাতি আছে ভয় আৰু শংকা। তথাপিও সাহস কৰি ৰূপাই অনুৰোধৰ সুৰত ক'লে, চাওক, মই এইখন ঘৰত আজিকালি অকলশৰে থাকোঁ। চলিহা একো নক'লে। চলিহা মৌন হৈ থকাত ৰূপাই অতপৰে মনৰ মাজত হেঁচি ধৰি ৰখা কথাটো অকস্মাত ওলাই গ'ল। আজিকালি আপোনালৈ মোৰ বৰ ভয় লাগে। কথাষাৰত চলিহাই হাঁহি দিছিল আৰু সেই হাঁহিত ৰূপা চমকি উঠিছিল। তাই আগতে চলিহাৰ মুখত এনে অদ্ভুত হাঁহি কোনোদিন দেখা নাই, যাৰ কাৰণে শামুকে নিজৰ খোলাৰ মাজত নিজে সোমাই যোৱাৰ দৰে ৰূপায়ো চলিহাৰ ওচৰত নিজকে ক'ৰবাত লুকাই দিবৰ কাৰণে যেন উপায় বিচাৰি ভৰি হাতবোৰক কোচাই আনিছে, কিন্তু নিৰুপায়। অৱশেষত ৰূপাই তেখেতক বাৰে বাৰে ওলাই যাবলৈ অনুৰোধ কৰিলে, নহ'লে তাই হেনো সকলোৱে শুনাকৈ এতিয়া চিঞৰি দিব। কিন্তু পৃথিৱী এতিয়া নিদ্ৰামগ্ন। কাৰোবাৰ চিঞৰত কোনোবা সাৰ পালেও হয়তো খিৰিকীৰ পৰ্দা দাঙি চাব, তাতকৈ আৰু বেছি কোনো একো নকৰে। সেই কথা চলিহাৰ দৰে এজন মানুহৰ কাৰণে নুবুজা কথা নহয়। ৰহস্য উপন্যাসৰ নায়কৰ দৰে চলিহা মাথো এতিয়া মৌন হৈ বহি আছে। বাহিৰত গভীৰ নিশাৰ নীৰৱতা। মৌন চলিহাৰ সম্পৰ্কত কথাবোৰচোন আন ধৰণৰ ভাবি চাব পাৰে। কি ঠিক, চলিহাই কিজানি ৰূপাৰ মনৰ এনে শংকাৰ বিষয়ে একো গমেই পোৱা নাই। যিহেতু তেওঁ এজন সাহিত্যিক মানুহ, চলিহা সেইজন মানুহ যিজনে ৰূপাৰ ইচ্ছাক সমৰ্থন কৰি তাইক অভিনেত্ৰী হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল, যিজনে ৰূপাৰ আগত কোনোদিন কোনো কথাই গোপন কৰা নাছিল। নিজৰ জীৱনৰ সকলো কথাই ৰূপাৰ আগত খোলাকৈ কৈছিল। মদৰ নিচা কেনেকুৱা সেই কথা জানিব বিচাৰি কিদৰে চলিহাই কলেজীয়া জীৱনত এবাৰ নাইট ফাংচনত অভাৰ ড্ৰিংকছ কৰি কোনোবা অচিন গাভৰুৰ বাউসীত ধৰি বটিয়াই দিছিল, অসংযত আচৰণ, সেই কথাটো ৰূপাৰ আগত গোপন কৰা নাছিল। আনকি গোপন কৰা নাছিল কবি সন্মিলনলৈ অহা বিদিশা তেওঁৰ ঘৰত নাইট চুপাৰত আহি পোৱা সোমাওঁতে কিদৰে লোকদৃষ্টিত সৃষ্টি হৈছিল কৌতূহল ভৰা কাহিনী, বিদিশাৰ এনিশা। আচলতে চলিহাই আনৰ কথাত বৰ বেছি গুৰুত্ব দিয়া মানুহ নহয়। হয়তো ৰূপাই অতপৰে গাই থকা এই কথাবোৰকো তেওঁ বৰ বেছি গুৰুত্ব দিয়া নাই। সেই ৰূপাৰ সাহস যেন বাঢ়ি গৈছিল, যাৰ কাৰণে মুখলৈ তাই যি আহিছিল তাকেই কৈছিল, অজোৰে চিঞৰি, আপুনি এজন বেয়া মানুহ। আপোনাক এতিয়া লেখক সাহিত্যিক বুলি কোনেও শ্ৰদ্ধা নকৰে। আপুনি এজন এতিয়া সকলোৰে পৰিচিত সাহিত্যিক নহয়,
যেন মস্ত জোৱাৰী। ৰূপাৰ উচ্চ স্বৰৰ এইবোৰ কথাত চলিহাই মাথো চমুৱাই কৈ থলে। দস্তভয়েজ সিও জোৱা খেলিছিল। অতপৰে মুখত লগাই থোৱা চিগাৰেটটো চলিহাই এইবাৰ জ্বলাই ল'লে। চলিহাই কিবা কৈছিল যদিও ৰূপাই একো শুনা নাছিল। চলিহাৰ কথাবোৰ ৰূপাৰ বাবে নুবুজা দোৱান। সেই তাই কৈছিল, সাহিত্যিক মানুহে এইবোৰ কথা ঘৰতে বহি লিখিব লাগে। এইবোৰ মাজনিশা অকলশৰে থকা ছোৱালীৰ ঘৰত কোৱা কথা নহয়। চলিহাই মুখৰ পৰা তেওঁ উলিয়াই দিয়া চিগাৰেটৰ ধোঁৱাখিনি বতাহত মিলি শেষ হৈ যোৱালৈকে চাই থাকি কেৱল উত্তৰ দিলে। চক্ৰেটিছেও লিখা নাছিল, বুদ্ধদেৱেও লিখা নাছিল। চলিহাৰ কথাবোৰত বিৰক্ত হৈ ৰূপাই ছাতি ফুটিত পুনৰ চিঞৰি কৈছিল, চাওক এতিয়া বহুত ৰাতি হ'ল, প্লিজ আপুনি এতিয়া যাওক। আপোনাৰ চৰিত্ৰত মোৰ সন্দেহ উপজিছে। মুখৰ চিগাৰেটটো হঠাৎ মাটিত পেলাই ভৰিৰে মোহাৰি চৰি বুলি কৈ চলিহাই পুনৰ উত্তৰ দিলে। বাৰ্টাৰ্ড ৰাছেলৰ চৰিত্ৰ সম্পৰ্কেও মানুহে এদিন সন্দেহ কৰিছিল। ৰূপাৰ যেন ধৈৰ্য হেৰাই গৈছে। তাই ভাগৰুৱা দেহাটোত এতিয়া অকণমান জিৰণিৰ প্ৰয়োজন। কিন্তু কি কৰিব তাইৰ একমাত্ৰ কোঠাটোত বিচনা মাথোন এখনেই, আৰু এতিয়া সেইখন বিচনাতে চলিহাই চকুৰ পৰা উঠি গৈ শুই পৰিলে। লগে লগে ৰূপাই সহায় বিচাৰি নিজৰ চাদৰৰ আঁচলটোকে খামুচি ধৰিলে। ৰূপাৰ কণ্ঠস্বৰ কঁপি উঠিল। কানলৈ অনুৰোধেৰে এইবাৰ চলিহাক বুজাবৰ চেষ্টা কৰিলে। চাওকচোন এবাৰ ভাবি, এইবোৰ ঘটনাক মানুহে বাহিৰত শুনিলে কি ক'ব? এতিয়া মই বাৰু ক'ত শুন? তোমাৰ ইচ্ছা। ৰূপা এইবাৰ উচুপি উঠিল। ভেটা ভগা পানীৰ দৰে চকুলো বাগৰি আহিল। নিজৰ চকুলো তাই এতিয়া নিজেই ৰখাব নোৱাৰা হ'ল। মাথো দূৰলৈ কান্দোনৰ শব্দ নাযাবৰ কাৰণে দুই হাতে মুখখন ঢাকি ধৰিছে। আউলি বাউলি হৈ পৰিছে মূৰৰ চুলি। গাৰ পৰা খহি পৰিছে চাদৰৰ আঁচল। চলিহাৰ শেষ সিদ্ধান্ত কি তাক জানিবৰ কাৰণে হয়তো ৰূপাই খহি পৰা গাৰ চাদৰখন তুলি নললে। তাইক এতিয়া এই পৰিস্থিতিটোৰ সমাপ্তি লাগে। এইবাৰ চলিহাই ৰূপাৰ একেবাৰে কাষ চাপি আহিল আৰু জেপৰ পৰা এখন চিঠি উলিয়াই তাইৰ হাতত গুজি দিলে আৰু ক'লে, মোৰ ওচৰত এইদৰে চকুলো টুকি কোনো লাভ নাই। এইটো কান্দোন তুমি আজি কেমেৰাৰ সন্মুখত দিয়া হ'লে মই তোমাৰ ওচৰলৈ এইদৰে আহিবলগীয়া নহ'লহেঁতেন। চলিহাই টেবুলৰ ওপৰত পৰি থকা জেকেটটো তুলি ল'লে। পিছত ৰূপাই যেতিয়া তাই চিনেমাৰ কণ্ট্ৰেক্টটো কেঞ্চেল হোৱাৰ খবৰৰ চিঠিখন খুলি পঢ়িবলৈ ল'লে, লগে লগে চলিহাই গুড নাইট বুলি দুৱাৰখন চাটকৈ মাৰি ওলাই গুচি গ'ল। মাথো এৰি থৈ গ'ল বাহিৰত এজাক কুকুৰৰ ভুকনি, আৰু ভিতৰত অভিনয়হীন ৰূপাৰ কান্দোনৰ উচুপনি। তাইৰ সন্মুখত এতিয়া কোনো ধৰণৰ কেমেৰা নাই, পৰিচালকৰ কোনো বিৰক্তিকৰ নিৰ্দেশ নাই। কাট কাট